নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ বাবে লৈ আহিছো ক্লাছ 10ৰ বহুপদ চেপ্টাৰটোৰ পৰা 2.2 অনুশীলনী 2 নম্বৰ কোৱেশ্চন কেইটা তোমালোকৰ বাবে লৈ আহিছো সকলো শেষলৈকে চাই থাকিবা আৰু ভিডিওটো যদি ভাল পাইছা ভিডিওটো প্লিজ লাইক আৰু কমেন্ট কৰিবা আৰু কোৰ পৰা চাই আছা কবা আৰু তোমালোকৰ বাবে সম্পূৰ্ণভাৱে মই ফ্ৰীকৈ মই এই কোৰ্সটো লৈ আহিছো সকলো শেষলৈকে চাবা বুলি আশা ৰাখিছো আৰু সকলো লগৰকে শ্বেয়াৰ কৰি দিবা আৰু বলা এটা ভিডিওটো আৰম্ভ কৰো আমাৰ আগতে আলোচনা কৰিছিলো যে অনুশীলনী 2.2 হয় নে অনুশীলনী 2.2 আমি কি আলোচনা কৰিছিলো সত্যাপন কৰা আলোচনা কৰিছিলো এবাৰ আমি আলোচনা কৰিম যে তলৰ জোড়া কেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি ইয়াতে কি দিয়া আছে শূন্যবোৰৰ সমষ্টি দিয়া আছে আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰে ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰিবলৈ গৈছে এতিয়া আমি প্ৰত্যেকৰে দ্বিঘাত বহুপদ বিলাক নিৰ্ণয় কৰিম তোমালোকে চাই থাকিবা আমি প্ৰথম কোৱেশ্চনটো চাবা প্ৰথম কোৱেশ্চনটো ইয়াতে দিছে যে তলৰ জোড়া কেইটা সংখ্যা দুটা ক্ৰমে শূন্যবোৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰে ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা ঠিক আছে প্ৰথম কোৱেশ্চনটো মই লৈছো প্ৰথম কোৱেশ্চনটো ইয়াতে কি দিছে প্ৰথম কোৱেশ্চনটো দিছে 1/4 হয়নে 1/4 আৰু -1 দিয়া আছে এটা ধৰা হল আমি জানোয়ে ন দ্বিঘাত বহুপদ মানে আমি কি জানো আমাৰ স্কয়াৰ থাকিব লাগিব হয় না স্কয়াৰ আমাৰ কি থাকিব লাগিব স্কয়াৰ থাকিব লাগিব মানে আমাৰ আগতে আমি ফৰ্মুলাটো কি ইউজ কৰিছিলো তোমালোকে হয়তো সকলোৱে মনত আছে চাগে আছে নে নাই মানে তোমাৰ ax² হয় না ax² + bx + c হয় না মানে আপোনাৰ a = 0 মানে a not = 0 হ'ব লাগে হয় না মানে a মান কেতিয়াও 0 নহব মানে ইয়াৰ ঘাতটো সদায় 2 হ'ব লাগিব হয় না এটো চাগে তোমালোকে অলৰেডি পাইছে কিন্তু ইয়াতে এটা ফৰ্মুলা আছে আমাৰ এই কোৱেশ্চন কেইটা সলভ কৰোতে তোমালোকক এই ফৰ্মুলা কেইটা প্ৰয়োজন হ'ব এই ফৰ্মুলা কেইটা তোমালোকে মন কৰিবা এই ফৰ্মুলাটো তোমালোকে মন কৰিবা ফৰ্মুলাটো মই লিখি দিছো তোমালোকক ইয়াতে ফৰ্মুলাটো মন কৰিবা দ্বিঘাত বহুপদ মানে তোমাৰ আমি যেনেকৈ শূন্য দুটাৰ সমষ্টি পাইছিলো ন কি পাইছিলো আলফা আৰু বিটা পাইছিলো গতিকে আমি ইয়াতো আলফা আৰু বিটাৰ মানে প্লাস কৰিম মানে তোমাৰ প্ৰথমতে আমি আলফা আৰু বিটাৰ মানটো কেনেকৈ উলিয়াই লম চাবা এটা আমি পাইছিলো ন যে শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফল মানে শূন্য দুটাৰ যোগফলৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফল এটো আমি পাইছিলো নে গতিকে ইয়াতে আমাৰ কি হ'ব x² হয় ন x² - শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফল এটা কে এটা হৈছে ইয়াতে ধ্ৰুৱক কে এটা হৈছে ইয়াতে কি হ'ব তোমাৰ ধ্ৰুৱক কে এটা হৈছে ধ্ৰুৱক ঠিক আছে এটো আমি এনেকৈ লিখিব পাৰো অৰ ফৰ্মুলাটো আমি এনেকৈ লিখিব পাৰো কে ইনটু কিমান হ'ব x² মাইনাস কি হ'ব তোমাৰ আলফা প্লাস বিটা প্লাস কি হ'ব আলফা ইনটু বিটা আমি এইটো ফৰ্মুলা আমি ব্যৱহাৰ কৰিব পাৰো মানে এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা এই ফৰ্মুলাটো যদি ব্যৱহাৰ কৰিব পাৰো আমি আটাইবোৰ কোৱেশ্চন আমি সুন্দৰভাৱে সলভ কৰিব পাৰিম ঠিক আছে বলা এটা প্ৰথম কোৱেশ্চনটো আমি আলোচনা কৰো এটো স্ক্ৰিনশ্বট মাৰি লবা তোমালোকে প্ৰথম কোৱেশ্চনটো ইয়াতে কি দিছে প্ৰথম কোৱেশ্চনটো দিছে তোমালোকৰ ইয়াতে যে 1/4 হয় নে 1/4 দিয়া আছে 1/4 দিয়া আছে প্ৰথম কোৱেশ্চনটো এক নম্বৰ কোৱেশ্চনটো দিয়া আছে 1/4 কমা দিয়া আছে 1 এটা ইয়াতে আমি চাম ইয়াতে আমি কি চাম যে আলফা আৰু বিটাৰ মানটো চাম ঠিক আছে ইয়াতে দিয়া আছে হয় ন দিয়া আছে লিখি লবা এনেকে দিয়া আছে আলফা প্লাস বিটা ইকুৱেল কিমান দিয়া আছে তোমাৰ 1/4 আৰু আলফা বিটাৰ মানটো কিমান দিয়া আছে আলফা ইনটু বিটাৰ মানটো কিমান দিয়া আছে 1 মানে -1 দিয়া আছে ঠিক আছে আৰু বতৰটো বহুত বেয়া বেকগ্ৰাউণ্ডত অলপমান কিবা কিবি সাউন্ড আহি থাকিব পাৰে বৰষুণৰ ঠিক আছে সেই কাৰণে অলপমান এডজাস্ট কৰিবা আৰু ঠিক আছে আৰু ইয়াৰ কোৱেশ্চনটো তোমালোকে এটো আলফা আৰু বিটাৰ মানটো তোমালোকে চাবা ঠিক আছে এটা দ্বিঘাত বহুপদটো হ'ল দ্বিঘাত বহুপদটো লিখি ল'ব লাগিব আমি আমাৰ ফৰ্মুলাটো লিখি ল'ব লাগিব দ্বিঘাত বহুপদটো হ'ল নেকে লিখি লোৱা দ্বিঘাত বহুপদটো হ'ল ইকুৱেলটো কিমান হ'ব k ইনটু x² কি হ'ব x² মাইনাস আলফা প্লাস কি হ'ব বিটা হয় ন আলফা প্লাস বিটা প্লাস কি হ'ব তোমাৰ আলফা ইনটু বিটা এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিব লাগিব আৰু এতিয়া আমি এই ফৰ্মুলাটো পুট কৰি দিলে হ'ব ঠিক আছে এতিয়া আমি ফৰ্মুলাটো পুট কৰি দিলে হ'ব এটা মই যদি ফৰ্মুলাটো পুট কৰো কি হ'ব তোমাৰ এটা চাবা k ইনটু কিমান হ'ব তোমাৰ k ইনটু x² মাইনাস কিমান হ'ব
আলফা বিটা মানটো কিমান দিয়া আছে 1/4 দিয়া আছে হয় ন 1/4 x হ'ব হয় না 1/4 x ইয়াতে কিন্তু x এটা আছে আকৌ দেই মনত ৰাখিবা ফৰ্মুলাটোত x এটা আছে 1/4 x প্লাস কিমান দিয়া আছে তোমাৰ আলফা বিটাৰ মানটো কিমান দিয়া আছিলে -1 হয় ন -1 দিয়া আছিল গতিকে এইটো কথা মন কৰিবা ইয়াতে k দিয়া আছে ন k x স্কয়াৰ -1/4 কি হ'ব তোমাৰ -1/4 কি হ'ব -1/4 x প্লাস মাইনাস কি হ'ব 1 হৈ যাব হয় নে গতিকে এইটো হৈ যাব গতিকে ইয়াতে আমাৰ হৰৰ মান যিটোৱে দিয়া থাকে হৰৰ মানটো যিটো দিয়া থাকে সেইটোৱে হৈছে আমাৰ k মান গতিকে ইয়াতে তুমি k মানটো এটা ধৰি লবা যেতিয়া k মান তোমাৰ এনেকৈ লিখি লবা k মানটো তোমাৰ 4 হলে এনেকৈ লিখি লবা যেতিয়া k মানটো 4 হয় তেতিয়া এনেকৈ লিখি লবা যে 4 ইনটু কি হৈ যাব x স্কয়াৰ -1/4 x -1 ঠিক আছে এইটো এনেকৈ লিখি ল'বা এইটো হৈছে তোমাৰ k মানটো 4 ধৰাৰ পিছত এটা মাল্টিপল কৰি দিয়া সবতে মাল্টিপল কৰিলে কি হ'ব তোমাৰ 4x স্কয়াৰ হ'ব হয় না 4x স্কয়াৰ হ'ব মাইনাস কিমান হ'ব 1/4 ইনটু 4 ইনটু x হ'ব হয় না -4 হ'ব না এতিয়া 4 এ 4 এ কেনসেল কৰি দিয়া তোমালোকে চাগে এইখিনি লিখিলা হয় না এইখিনি লিখিলা এইখিনি নোট কৰিলে চাগে মই এইভাবে লিখি দিছো এটা এই 4 এ 4 এ কেনসেল যাব 4 এ 4 এ কেনসেল হলে কি হৈ যাব ইয়াতে তোমাৰ 4x স্কয়াৰ হ'ব হয় না 4x স্কয়াৰ হ'ব মাইনাস কিমান হ'ব তোমাৰ -4x স্কয়াৰ -x হ'ব হয় না -4 হ'ব এটোৱে তোমালোকৰ আনসাৰটো হ'ব আৰু নিৰ্ণয় বহুপদটো তোমালোকে এনেকৈ লিখিব পাৰা যে নিৰ্ণয় বহুপদটো হ'ব 4x স্কয়াৰ -x -4 এটোৱে হ'ব তোমালোকৰ আনসাৰ ঠিক আছে আৰু এটো হৈছে তোমালোকৰ 1 নম্বৰটো কোৱেশ্চন এটো হৈছে তোমালোকৰ 1 নম্বৰটো কোৱেশ্চন মই 2 নম্বৰটো সলভ কৰি দি আছো নোট কৰি লবা এটো আমাৰ কোনটো হৈ গ'ল অলৰেডি 1 নম্বৰটো হৈ গ'ল হয় না 1 নম্বৰটো হৈ গ'ল এতিয়া আমি 2 নম্বৰটো সলভ কৰো 2 নম্বৰটো সলভ কৰিম চাবা 2 নম্বৰটো দিয়া আছে যে √2, 1/3 √2, দিয়া আছে হয় না তে √2, দিয়া আছে √2, 1/3 ইয়াতে আমাৰ আলফা আৰু বিটাৰ মানটো কি হ'ব এতিয়া আমি কোনটো ফৰ্মত আনিব লাগে তোমালোকে হয়তো অলৰেডি জানাই চাগে হয় না কি আছিল ax স্কয়াৰ প্লাস bx মাইনাস প্লাস কি হ'ব তোমাৰ c হয় না c এটা ধ্ৰুৱক যত তোমাৰ ax স্কয়াৰ হয় না প্লাস bx প্লাস c মানে তোমাৰ কি হয় যত আমাৰ a not equal to 0 a মানটো কেতিয়াও 0 হ'ব নোৱাৰে ঠিক আছে এটো ফৰ্মত আমাৰ আনিব লাগে এটা আলফা প্লাস বিটা হয় না আলফা প্লাস বিটাৰ মানটো তোমাৰ কি হ'ব ইয়াতে দিয়া আছে লিখি লবা ইয়াতে দিয়া আছে এনেকৈ লিখি লবা দিয়া আছে এনেকৈ লিখিবা দিয়া আছে আলফা প্লাস বিটা মানটো কিমান হ'ব তোমাৰ √2 হয় না √2 হ'ব আৰু আলফা ইনটু বিটা মানটো তোমাৰ কিমান হ'ব তোমাৰ 1/3 ঠিক আছে এটো এনেকৈ লিখিবা এতিয়া লিখিবা ফৰ্মুলাটো লিখিবা ফৰ্মুলাটো মানে বহুপদটো এনেকৈ লিখিবা যে এতিয়া ax স্কয়াৰ প্লাস bx প্লাস c k এটা ধ্ৰুৱক এনেকৈ লিখি লবা তে k ফৰ্মুলাটো আমাৰ কি আছিল k x স্কয়াৰ মাইনাস কি হ'ব তোমাৰ মাইনাস কি আছিল তোমাৰ আলফা প্লাস বিটা মাইনাস তোমাৰ কি আছিল মাইনাস হ'ব না প্লাস হ'ব না মাইনাস হ'ব প্লাস আলফা ইনটু বিটা হ'ব হয়নে ইয়াতে তুমি k মানটো ধৰি লবা আমি অলৰেডি ভ্যালু বিলাক পুট কৰি লওঁ তাৰ পিছত চাবা এটা k ইনটু কিমান হ'ব x স্কয়াৰ মাইনাস আলফা বিটা মান কিমান দিয়া আছে এটো x হ'ব দেই √2 কিমান হ'ব x হয় না প্লাস আলফা বিটা মানটো কিমান দিয়া আছে 1/3 এতিয়া আমি 1/3 সবতে আমি মাল্টিপল কৰিম ঠিক আছে এতিয়া k মানটো আমি কি কৰিম 1/3 দিয়া আছে ন k মানটো ইয়াতে কি দিয়া আছে 1/3 আমাৰ হৰৰ মানটো 3 ধৰিব লাগিব হয় না তো 3 ইনটু কিমান হ'ব x স্কয়াৰ মাইনাস √2x হয় না প্লাস কিমান হ'ব 1/3 এতিয়া আমি সবতে 3 এ মাল্টিপল কৰিম 3 এ মাল্টিপল কৰিলে কি হৈ যাব তোমাৰ ইয়াতে
তোমালোকে এইখিনি চাগে নোট কৰিলাই হয় না 3 যদি মাল্টিপল কৰা কি হ'ব এতিয়া 3x স্কয়াৰ হ'ব হয় না 3x স্কয়াৰ মাইনাস কিমান হ'ব তোমাৰ মাইনাস হৈ যাব √2 হয় না √2 3 √2 x হৈ যাব হয় না আকৌ প্লাস কিমান হৈ যাব 1/3 ইনটু কিমান হৈ যাব 1/3 ইনটু 3 হ'ব হয় না 3 3 কেনসেল যাব গতিকে আমাৰ এখানে নোট কৰিলে চাগে হয় না গতিকে আমাৰ কি হ'ব 28x স্কয়াৰ মাইনাস 3 √2 x হয় না প্লাস কি হৈ যাব 1 হৈ যাব গতিকে আমাৰ নিৰ্ণয় বহুপদটো হ'ব আমাৰ 28x স্কয়াৰ মাইনাস 3 √2 x প্লাস 1 ইয়াৰ আনসাৰটো হ'ব তোমাৰ 28x স্কয়াৰ মাইনাস 3 √2 x এইটোৱে হ'ব আনসাৰ ঠিক আছে নেক্সট চাব